সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ বোৱাৰী মেখেলা চাদৰ কালেকশ্যনৰ চেনেললৈ। এইকেইদিন যিহেতু বিহু চেল হৈ আছে, ডেইলি চেলৰ কাৰণে মই ডেইলি ভিডিঅ' দি আছোঁ। আপোনালোকে নতুন নতুন কালেকশ্যনবোৰ চাই যাওক। খুবেই ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। এইবোৰ হৈছে পলিপটৰ ব্লাউজ। কমপ্লিট এনেকুৱা থাকিব, ডিজাইন থাকিব, গুণাৰ গোল্ডেন গুণাৰ কাম কৰা হৈছে। ফ্ৰী সাইজত লাভ কৰি আছে আপোনালোকে 36লৈ, 32 পৰা 36লৈ সাইজ পাই যাব আপোনালোকে। ইয়াৰে মূল্য হৈছে অনলি 500 টকাত লাভ কৰি আছে এইকেইটা পলিপটৰ সিঙ্গল ব্লাউজ। দেখিছেনে কমপ্লিট হেভি হয়, সৰি পলিপাট নহয়, মিক্স পাটৰ হয়। ভিতৰৰ কাপোৰ কোৱালিটি খুবেই ধুনীয়া, কটনত দিয়া হৈছে। আপোনালোকে 32 পৰা 36লৈ পাই যাব। লগতে এইবোৰ পদ্মিনী যোৰা লৈ আহিছোঁ মই। সকলো কালাৰতে এভেইলেবল আছে, আপোনালোকে মাত্ৰ স্ক্ৰীনশ্বট লৈ পিনে মোক যোগাযোগ কৰক। এখন হৈছে চাদৰখন, অল অভাৰ এনেকৈ বুটা থাকিব। এইটো হৈছে আঁচলটো। আঁচলটো খুবেই ধুনীয়া হয়, কাপোৰ কোৱালিটি খুবেই ধুনীয়া, যিহেতু পদ্মিনী হয়। লগতে এইকেইটা হৈছে সাইড পটি আৰু এইখন হৈছে মেখেলাখন। এখন মেখেলাখন আপোনালোকক দেখাই দিছোঁ মই। এইখিনিলৈ ডিজাইনটো থাকিব। আৰু এইটো হৈছে ব্লাউজ পিচ। মই কাটিব টাইমে পোৱা নাই, আপোনালোকক ডেইলি ভিডিঅ' দি আছোঁ কাৰণে। আৰু কালেকশ্যনবোৰ আহি আছে নতুন নতুন। গোটেইখিনি একেলগে দিয়া হৈ আছে। আপোনালোকে যেতিয়া অৰ্ডাৰ কৰে মই কাটি কুটি গোটেইখিনি দি খেদোৱা যাব। এতিয়া একেলগে হৈ আছে, কাটিব টাইম পোৱা নাই। তো ব্লাউজ পিচ পাই আছে আপোনালোকে এইখিনিলৈ। আৰু এইটো হৈছে ব্লাউজ পিচৰ পটি। ব্লাউজ পিচৰ পটি এইটো। মেখেলা ডিজাইন এইখিনিলৈ থাকিব আঁঠুলৈ। আপোনালোকে ইয়াৰে মূল্য লাভ কৰি আছে অনলি 1250 ৰুপিজ। 1250 ৰুপিজে লাভ কৰি আছে, ফ্ৰী শ্বিপিং। এইটো এটা খুবেই ধুনীয়া কালাৰ হয়। মোৰ কাটাই হোৱা নাই, শালৰ পৰা আহিছেহে মাত্ৰ। এখন হৈছে চাদৰখন। চাদৰখনৰ এইটো আঁচল হয়, খুবেই ধুনীয়া, দেখিছেনে? মাল্টি কালাৰ বুটা আছে, এনেকৈ মাজত বুটা থাকিব সৰু সৰুকৈ গোটেই গাটোতে। বুটা পাই যাব। চাদৰৰ আঁচল, লগতে এইকেইটা সাইড পটি কেইটা। আৰু এইখন হৈছে মেখেলাখন। মেখেলাখন এইটো আঁঠুলৈ বুটা থাকিব। কালাৰবোৰ গোটেইবোৰ কমপ্লিট বেলেগ বেলেগ পাই আছে আপোনালোকে। সোনকালে বুক কৰিব। স্ক্ৰীনত দিয়া নাম্বাৰত আপোনালোকে কণ্টেক্ট নাম্বাৰ খুজি নাথাকিব, কাৰণ স্ক্ৰীনত দিয়া থাকে। নহ'লে স্ক্ৰীনত যদি কেতিয়াবা বাই চান্স দিয়া নাযায়, তেনেহ'লে ডিছক্ৰিপশ্যনত চাব, আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব নাম্বাৰবোৰ। আৰু এটা কালাৰ লৈ আহিছোঁ মই। এইটো এটা কালাৰ, গ্ৰীণ কালাৰ লাভ কৰি আছে আপোনালোকে। এখন হৈছে চাদৰখন। চাদৰখনৰ আঁচল এনেকৈ মাল্টি কালাৰ বুটা থাকিব। গ্ৰীণ কালাৰটো সকলো পিয়ৰ থাকে, হয়নে? বহুতৰ গ্ৰীণ কালাৰটো একেবাৰে পিয়ৰ থাকে। এটা হৈছে সাইড পটি কেইটা। লগতে এখন হৈছে মেখেলাখন। মেখেলাখন আপোনালোকে আঁঠুলৈ এনেকৈ বুটা থাকিব। আৰু এইটো হৈছে ব্লাউজ পিচটো। এইটো ব্লাউজ পিচত দিয়া সাইড পটি। নতুনকৈ অহা সকলে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব,
যাতে নটিফিকেশ্যনবোৰ যায় ভিডিঅ'বোৰ দিয়াৰ লগে লগে নতুন কালেকশ্যনবোৰ পাবৰ কাৰণে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।